আমাৰ চাটনি ৰেডি। Hey guys, কি খবৰ? ওয়েলকাম বেক টু মাই চেনেল। আজি বনাম বুলি ভাবিছোঁ চাটনি। ভিডিঅ'টো বনাই থাকোঁতে এটা কথা মোৰ মনত পৰিছে বা ভাবিছোঁ মই যে আমাৰ সোৱাদৰ জুতিৰ কাৰণে যে আমি কি যোগাৰ নকৰোঁ নহয়নে? কেতিয়াবা যদি পিটিকা ভাতৰ কাষত যদি মাছ মাংস বা সোৱাদৰ একো নাথাকে, তৎক্ষণাত বনাব পৰা বস্তুটো হৈছে পিটিকা নহ'লে চাটনি। আৰু ঘৰৰ সেয়া পদুনা দেখুৱালোঁ আপোনালোকক। আৰু এয়া মান ধনিয়া, আপোনালোকে সেইফালে কি কয় জনাব। আমাৰ ফালে কিন্তু মান ধনিয়াই কয়। লগতে আদা নহৰু জলকীয়া আৰু বুট। জলকীয়া আপোনালোকৰ সোৱাদ কিমানটো খাব পাৰে সেইটো অনুযায়ী দিব। মোৰ যদি খাই টেষ্টটো কম পাওঁ তেনেহ'লে আকৌ এড কৰিব পাৰোঁ, ঠিকনা নাই। চাটনি বুলি ক'লে পটাত পিচি খোৱা সেই দাহানি দিনৰ কথাবিলাক মনত পৰে, কিন্তু যুগ এতিয়া সলনি হৈছে। পটা জেগাত আহিছে এতিয়া মিক্সি, আৰু খুব সহজতে হৈ যায়। টেষ্টটো অকণমান বেলেগ যদিও খাই বেয়া নালাগে। আৰু আজি মই মিক্সিত বনাম চাটনিটো, আপোনালোকক দেখুৱাম। এয়া সকলোখিনি এতিয়া মই মিক্সি জাৰত দি দিছোঁ। ইয়াতে যদি অকণমান আম হ'লহেঁতেন, কেঁচা আম ভাল লাগিলেহেঁতেন, কিন্তু এতিয়া ছিজন নহয়। আৰু সোৱাদ অনুযায়ী মই নিমখ এড কৰিছোঁ আৰু গুড়ি সোৱাদ সহায় হ'বলৈ অকণমান পানী দি দিছোঁ। আৰু এটা কথা, মিক্সি জাৰৰ ঢাকনখন যাতে ভালদৰে মাৰে সেইটো কথা লক্ষ্য কৰিব। বহুত ধুনীয়াকৈ গুড়ি হৈ গৈছে দেই, দেখিছে? আৰু এয়া চাওক ফাইনেল চাটনিটো খাবলৈ খুব টেষ্টি হৈছে। মই টেষ্ট কৰিলোঁ এতিয়া। এই চাটনিকণৰ সোৱাদ একো যদিও নাথাকে, অকল দালি ভাতৰ লগতো খাব পাৰি, খুব ধুনীয়া লাগে। আমাৰ চাটনি ৰেডি হৈ গ'ল। আৰু মই বেছি নাই বনোৱা, যিকোনো বস্তু কমকৈ বনাব, আকৌ খাওঁ লাগিব। আমনি যোৱাকৈ একো বস্তু খাব নালাগে। আৰু ময়ো সেইটোৱে ফ'ল' কৰিছোঁ। কমকৈ বনাইছোঁ, আকৌ খাবলৈ মন যোৱাকৈ। এয়া আপোনালোকৰ যদি চাটনিটো ভাল লাগিলে অতি সহজ, ঘৰতে বনাই খাওক, আনকো খুৱাওক, নিজেও খাওক। আৰু কেনেকুৱা হৈছে মোক জনাব কমেণ্টছত। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ। সৰু এটা শ্বৰ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ দিলোঁ, কেনেকুৱা লাগিছে জনাব। শেষত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকন দি দবাই দিব।